ব্লগছলৈ আকৌ এবাৰ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভালেই হ'ব আৰু মই ভালে আছোঁ। আজি মই আপোনালোকৰ আগত এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে মোৰ লগত এজন এটা দাদা আছে, আপোনালোকে চাবলৈ পাৰিছে কেনেকুৱা কপি আছে। দাদাৰ কি হৈছে ব্ৰেইন টিউমাৰ। দাদাৰ ব্ৰেইন টিউমাৰ হৈছে আজিৰ পৰা প্ৰায় 4 মাহ হৈ গৈছে। তো 4 মাহ আগতে বহুত গুৱাহাটীৰ পৰা ঘূৰাই দিছে। তো আগতে ভালে আছিলে, ইয়াত আগত 4 মাহ আগতে ভালে আছিলে, কাম কৰি খাইছিলে। তো বৰ্তমান এয়া চাওক কেনেকৈ কপি আছে। আপোনালোকেতো বিভিন্ন ধৰণৰ আপোনালোকে টকা খৰচ কৰে বন্ধু বান্ধৱৰ লগত বা ফুৰিবলৈ যায় বা বিভিন্ন সময়ত আপোনালোকে টকা খৰচ কৰে, 10,000, 5,000, 2,000, 3,000 টকা খৰচ কৰে। আপোনালোকৰ আজি এটা স্কেনাৰ দিয়া আছো, এই স্কেনাৰটোত আপোনালোকে চাই আছে লগতে এই স্কেনাৰটোত আপোনালোকে যদি 5 টকা এটা 10 টকা এটা পাৰে আপোনালোকে এই দাদাজনক দি সহায় কৰক। তো এই দাদাজন চাওক কেনেকৈ কপি আছে। তো খোজ কাঢ়িব নোৱাৰে, খাব নোৱাৰে, কৈ চাওক কেনেকৈ কপি আছে। দাদা তোমাৰ নামটো কি? রফিকুল ইসলাম। শফিকুল ইসলাম চাওক নামটো ক'ব পৰা নাই, মানে এনেকুৱা অৱস্থাত আছে বৰ্তমান। আপোনালোকে এবাৰ চাওক কি অৱস্থাত আছে। দাদাৰ মা কেইমাহ ধৰি এনেকুৱা ভুগি আছে বেমাৰত? 4 মাহ গৈ 5 মাহ পৰি গৈছে। তেজপুৰ টুমুকি ৰাখিছিলো, টুমুকিৰ পৰা গৈ এপাৰ দিলে গুৱাহাটীৰ পৰা গৈ এপাৰ দিলে একদম পাটনাৰ গুৱাহাটীৰ পৰা পঠাই দিছে। নহ'ব পইচা কিমান টকাৰ প্ৰয়োজন? এতিয়া 2-3 লাখ টকাৰ পৰিছে। 2-3 লাখ টকাৰ প্ৰয়োজন। তো আপোনালোকে যদি 10 টকা কৰি দিয়ে তো বহুত টকা হৈ যাব। তো আপোনালোকে আজিৰ এই ভিডিঅ'টো আজি শ্বেয়াৰ কৰক। আজি মানে আপোনালোকৰ আগত হাত জোৰি কৰি কৈছোঁ, আজি এইটো ফূৰ্তিৰ ভিডিঅ' নহয়। আপোনালোকে চাওক এবাৰ কি অৱস্থাত আছে, কেনেকৈ কপি আছে। মূৰটো কপি আছে কাৰণ খোজ কাঢ়িব নোৱাৰে। চাওক এয়া মাত্ৰ 22 বছৰৰ পৰা 25 বছৰ বয়স হৈছে চাগে, 22 বছৰ। চাওক লাঠি লৈ লৈছে। আপোনালোকে চাওক আপোনালোকে কিমান সুস্থত আছে, বাইক চলাই আছে, গাড়ী চলাই আছে, ফুৰি আছে, ফূৰ্তি কৰি আছে, এনজয় কৰি আছে। তো এই দাদাজনৰ মাত্ৰ 22 বছৰ বয়সতে এই লাঠি ল'ব খোৱা হৈছে। তো কি অৱস্থাত আছে আপোনালোকে চাওক এবাৰ। তো আজিৰ দিনতে চাইছোঁ মই, এই দিনত কিবা এটা কাৰণত ভিডিঅ'টো বনাব পৰা নাই। তো এই চাওক কেনেকৈ কপি আছে। তো আপোনালোকে এয়া ভিডিঅ'ত দিয়া স্কেনাৰটো আপোনালোকে কিবা এটা দি সহায় কৰক। 10 টকা 5 টকা আপোনালোকে লাগিলে 1 টকাও দিয়ক, 1 টকা দি সহায় কৰক। তো আজিকালি চাগে 10 টকা গ'লে তো বজাৰতো শেষ হৈ যায়। তো আপোনালোকে 10 টকা এটা দিয়ক, এই দাদাজনক 10 টকা দি সহায় কৰক। তো ইয়াত মানুহ আছে, মানুহে চাই আছে। আজি বুজ কোৱা চাপৰি বহুত মানুহে সহায় কৰিছে, 10 টকা 5 টকা দি বহুত টকা উঠাইছে। নানা আছে লগতে। ইয়াত কিমান টকা উঠাইছে আপুনি? প্রায় 2-3 মান হব নাকি, 2-3 আৰু আছে আৰু বেলেগত আছে। তো আপোনালোকে চাওক 1000 টাকা মান হৈছে। 1000 টকা মান হৈছে। 1000 টাকা মান তো হৈছে। ইয়াৰ লগতে 1000 টকা উঠাইছে। আপোনালোকৰ লগত এই স্কেনাৰটো দি আছো, আপোনালোকে 5 টকা দি অলপ সহায় কৰক, যোনে যিমান পাৰে। তো আজিলৈ এইখিনি আছিলে। তো আপোনালোকে আজিৰ এই ভিডিঅ'টো বিশেষকৈ বেছি শ্বেয়াৰ কৰিব লাগিব। ধন্যবাদ।